হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি কেইদিনমান আগত মই আমাৰ বেটাৰ কাৰণে এখন গাড়ী অৰ্ডাৰ কৰিছিলোঁ। তাকে আজি ৰিচিভড হৈছিলে। মই মানে অৰ্ডাৰ কৰিছিলোঁ এমাজনত। আজি সেই ল'ৰাজনে আহি পেলাই দি থৈ গ'ল অলপ আগত। তাকে বোলো ভাবিলোঁ এনেই আৰু আনবক্সিং ভিডিঅ' এটা বনাই থওঁ, অকণমান ডাঙৰ হ'লে বেটাইও চাব পাৰিব। তাকে এখন গাড়ী ধুনীয়াকৈ মই উলিয়াইতো লৈছিলোঁ বাৰু, কিন্তু মই নোৱাৰিলোঁ। ভাবিছিলোঁ পাৰিম বুলি লগাবলৈ, কিন্তু চব খোলা মেলা আহিছে, সেইকাৰণে মই নোৱাৰি পেলাই ভাবিলোঁ বেটাৰ পাপাকে দি দিওঁ, লগাই লওক। তাকে মই ধুনীয়াকৈ আনি পেলাই ইয়াৰ স্ক্ৰু ড্ৰাইভাৰ এইবিলাক দি দিলোঁ। ধুনীয়াকৈ লগাই আছে। ইয়াতো ষ্টেৰিং হয়, ষ্টেৰিংটো লগালে ধুনীয়াকৈ। তাৰপিছত এয়া চকাবিলাক লগাই আছে। বৰ ধুনীয়া গাড়ীখন। যেতিয়া লগাই হ'ব তেতিয়া আপোনালোকক দেখাম বাৰু ফাইনেল যিটো লুক হয়। বহুত ধুনীয়া হয়, মানে দেখিবলৈ একদম কিউট হয়। সেইদিনাখন এখন আনিলোঁ 3 হুইলাৰ, বাট মানে সি এখন হেৰিহে কৰে, পেলাইহে দিয়ে, বগৰা দিয়ে, দি পেলাই নচলায়ো, একো নকৰে। গতিকে সেইখন ছাইড কৰি থ'লোঁ। এইখন এনেই অনা হ'ল, মানে পইচাকেইটা এনেই গ'ল। ভাবিলোঁ এইখন তাৰ জোখৰ হয়, চাপৰ ন এইখন ধুনীয়াকৈ সি চলাব পাৰিব অকলে, কাৰো হেল্প নোলোৱাকৈ। সেইকাৰণে এইখন আনিলোঁ। গতিকে এইখন ধুনীয়াকৈ লগাই ল'লোঁ। এয়া বেটৰীও লগাব লাগে, মানে ষ্টেৰিঙত তাত হেৰি আছে, বাটন আছে। বাটনবিলাক সেই দবালে ধুনীয়াকৈ সিহঁতৰ ৰাইমছবিলাক বাজি থাকে, যিবিলাক সি ভাল পায়, ৰেগুলাৰ চাই থাকে, সেইবিলাক ৰাইমছ ধুনীয়াকৈ বাজি থাকে। তাকে বেটৰীও লগাই দিলে। এয়া কমপ্লিট হৈ গ'ল অলম'ষ্ট। বাকী থাকিলে ষ্টিকাৰবিলাক লগোৱা, ইয়াত ধুনীয়াকৈ ষ্টিকাৰবিলাক দিয়া আছে। তাৰপিছত এটাকৈ ধুনীয়াকৈ ষ্টিকাৰবিলাক লগাইছে। যেতিয়াই ষ্টিকাৰবিলাক লগোৱা মানে এফালৰ পৰা লগাই গৈ আছে, তাৰ লুকটো মানে বেছিয়ে ধুনীয়া হৈ গৈ আছে। ভাল লাগে এনেকৈ নিজৰ বাচ্ছাৰ কাৰণে বস্তু আনি। বাচ্ছাৰ যিটো হেপী মুমেণ্ট হয়, হেপিনেছটো চাব পাৰিলে ভাল লাগে। আৰু সেইকাৰণেই পইচাৰ কথা চিন্তা নকৰি, পইচা থাকিলেও নাথাকিলেও আনি দিয়া হয় এনেকৈ। তাকে ইয়াৰ গাড়ীখনৰ কমপ্লিট লুক এইটো। তাৰপিছত সি শুই আছিলে মানে, তাকে সি উঠিলে আৰু এতিয়া উঠাৰ পিছত তাক আনি দেখাইছোঁ। সি বৰ ভাল পাইছে এইখন দেখি পেলাই। প্ৰথমে মানে ইমান সি গম পোৱা নাছিলে, সি টোপনিৰ পৰা ডাইৰেক্ট উঠি আহিছে ন, সি ইমান এটা মানে ধৰিব পৰা নাছিলে। তাৰপিছত লাহে লাহে যেতিয়া টাইম হৈ গ'ল, অলপ টাইম হোৱাৰ পিছত মানে সি এইখন মানে ভাল পোৱা হৈ গ'ল, মানে বস্তুটো ভালকৈ বুজি পালে যে তাৰ কাৰণে এখন অনা হৈছে। তাৰপিছত তাৰ হাঁহি ওলাই গৈছে, পি বজাই আছে আৰু কেৱল ৰাউণ্ড এণ্ড ৰাউণ্ড ঘূৰাব আৰু ৰাউণ্ড এণ্ড ৰাউণ্ড। এয়া হাঁহি ওলাই গৈছে বেটাৰ, খুব মজা পাইছে এইখন পাই পেলাই। তাৰপিছত এতিয়া এখন গোটেই ঘৰ চলাই পেলাই ঘূৰি ফুৰে ঘৰখনত। এতিয়া কাৰো হেল্প নালাগে, তাৰ জোখৰ হয় এইখন। আগৰখন প্ৰায় হেল্প লাগে, মানে মানুহ নহ'লে নহয়। সেয়াই আছিলে। আজিলৈ আহিছোঁ দেই, বাই।